শিৱদৌল এই যে দূৰত যে চাইছে এইটো হ'ল আমাৰ শিৱসাগৰৰ শিৱদৌল মানে শিৱসাগৰত পোনপ্ৰথমবাৰ সোমাই আমি পালোঁ শিৱদৌল এতিয়া শিৱদৌলটো মই তাত গৈ ভিতৰত গৈ আপোনালোকক দেখাম আৰু শিৱদৌলটো চাই আপোনালোকে বহুত আনন্দ লাভ কৰিব পাৰিব আৰু ইয়ালৈ আপোনালোক আহিব দেই আৰু এতিয়া আমি গাড়ীটো ইয়াত মানে পাৰ্কিং কৰি পিছত আমি তাত যাম আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈকে চাই থাকিব গাড়ীটো পাৰ্কিং কৰি আছে এতিয়া মই তাত যাম আপোনালোকক দেখাই আছোঁ এতিয়া আমি আহি পৰিছোঁ শিৱদৌলৰ ওচৰত এতিয়া মই আপোনালোকক শিৱদৌলটো দেখুৱাম ইয়া চাওক ইয়া দূৰত যে চাইছে এইটো হ'ল শিৱদৌল এতিয়া মানে মই শিৱদৌলৰ ওচৰত যাম আজি মানে আমি ৰাতিপুৱা আহি পৰিছোঁ প্ৰায় 6টা 6:30 বাজে ইয়াত এতিয়া বৰ্তমান মানুহ কম আছে ইয়া চাওক শিৱদৌলটো হেল্ল' গাইছ এতিয়া মই আহি পৰিছোঁ শিৱসাগৰ এতিয়া মই আপোনালোকক শিৱদৌলটো দেখাম শিৱদৌল এই নিশ্চয় আপোনালোকে পিছত চাইছে ভিডিঅ'টোৰ একদম পিছত সেয়া চাওক এইটো হ'ল শিৱদৌল এতিয়া মই আপোনালোকক তাত গৈ শিৱদৌল দেখাম ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক নিশ্চয় শিৱসাগৰত বহুত ভাল লাগে কাৰণ মই আৰু এবাৰ আহিছিলোঁ তেতিয়া সৰু একো বুজা নাছিলোঁ তেতিয়া ডাঙৰ হ'লোঁ আকৌ আহিলোঁ এতিয়া মই আপোনালোকক শিৱদৌলটো দেখাম ইয়াত চাওক ওপৰত সোণৰ এটা হেৰি আছে মানে ইয়াত মানে পাৰ চৰাই আছে দেই কেইটামান পাৰ চৰাই আছে এইটো হ'ল গেট মানে যিটোত আমি উঠিম উঠাৰ গেট হ'ল এইটো হ'ল উঠাৰ গেট মানে শিৱদৌলত যিটো উঠিম এইটো হ'ল উঠাৰ গেটটো মই আপোনালোকক উঠোৱাৰ সময়ত দেখাম চ' সেই লগাইছে এতিয়া মই আহি পৰিছোঁ শিৱদৌল মানে শিৱসাগৰত যে এই শিৱদৌলটো কয় এই শিৱদৌলৰ ওচৰত আহি পৰিছোঁ এতিয়া মই আপোনালোকক শিৱদৌলটো দেখাম মানে শিৱদৌলটো চাই ইমান মানে দেখাত ধুনীয়া বহুত ভাল লাগে দেই ইয়া চাওক কিমান ধুনীয়া ইয়া চাওক পাৰ চৰাই আছে পাৰ চৰাই ইয়া চাওক কিমান ধুনীয়া ধুনীয়া পাৰ চৰাই মই পাৰ চৰাইখিনি আপোনালোকক দেখাই আছোঁ ইয়া চাওক পাৰ চৰাই কিমান পাৰ চৰাই চাওক কিমান মজা লাগে চাওক আৰু ইয়াৰ পৰিৱেশটো চাওক চিনাৰীটো চাওক কিমান মজা সেউজীয়া ডাইৰেক্ট বহুত ভাল লাগে দেই আৰু এইটো হ'ল শিৱদৌল ইয়াৰ দূৰত যিটো চাইছে ই ওপৰৰ এটা বস্তু চাইছে যে এইটো হ'ল সোণৰ বস্তু দেই আৰু এইফালে চাওক এই শিলৰ মানে ইয়াত মাছ আছে মানে ক'ব নোৱাৰোঁ মানে অলপ চাওক এই শিল দি বনাইছে পানীৰ নিচিনা ইয়াত মাছ আছে মানে মই ক'ব নোৱাৰোঁ দেই পোনপ্ৰথমবাৰ আহিছোঁ ইয়াত মাছ নাই এইটো হ'ল শিৱদৌল চ' সেই লগাইছে এতিয়া আমি এই পিছতে চাই আছে শিৱদৌলৰ পৰা এতিয়া আহি আছোঁ শিৱদৌলৰ পৰা এতিয়া ডাইৰেক্ট আমি আকৌ নাজিৰা যাম আৰু মোৰ এই ব্লগটো এইখিনি সমাপ্ত কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কমেণ্ট কৰি দিব আৰু মোৰ চেনেলত কোনোবাই নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব